বলকচোন আগলৈ কিমান দূৰ পাৰি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ। ঠিক আছে ৰ'বৰে ৰ'বৰে দেখিবলৈ পাইছে আজি সোমবাৰৰ কাৰণে ইমান ভক্তৰ আগমন হোৱা দেখিবলৈ পোৱা গৈছে। তো মন্দিৰটোৰ ভিতৰত আৰু তো আৰু এটা মন্দিৰ আছে, মন্দিৰটোৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। বলক কি কৰি আছে চাই লওঁ। এই মন্দিৰটোৰ ভিতৰত কীৰ্তন কৰি থকা দেখিবলৈ পোৱা গৈছে। তো এই ভিডিঅ'টোত চাগে নিশ্চয় মোক দেখা নাপাব আপোনালোকে। মই যিহেতু এই ভিডিঅ'টোত ওলাই সিমান কৈ থকা নাই একো, তো আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এই মন্দিৰটোতো সিমানে ভক্ত সমাগম হোৱা দেখা পোৱা গৈছে, যিহেতু আজি এই শাওণ মাহৰ তৃতীয়টো সোমবাৰ। সেইটো উপলক্ষে মন্দিৰৰ ভিতৰচোৱাত অজস্ৰ মানুহৰ সমাগম হোৱা দেখা গৈছে। আৰু মন্দিৰত কিছুমান দেৱালত সদৃশ্য আঁকা আছে যিহেতু। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া শেষ নকৰোঁ ভিডিঅ'টো, আৰু লাষ্টলৈকে আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব। তো মন্দিৰৰ ভিডিঅ' বুলি এইটো নৱনিৰ্মিত, যিহেতু এই মন্দিৰটো বনাবলৈ বেছি বছৰ হোৱা নাই। তো এই মন্দিৰটোৰ কিছুমান সাদৃশ্য দেখিবলৈ পোৱাতো গৈছে। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বাই।
ভিডিঅ'টো কৰিয়েই সেৱা কৰিবলৈ চেষ্টা কৰিম যদি পাৰোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ এই কি ধুনীয়া আৰু কি ক'ম আৰু জীৱনত মানে দ্বিতীয়বাৰ আহিলোঁ, প্ৰথমবাৰ এইটোত অহা নাই, গতিকে তো কিছুমান নাগৰা দেখিবলৈ চেষ্টা কৰিম। তো বজাব পাৰিলে বজাব হয়, কিন্তু বজাব নোৱাৰি, মন্দিৰৰ ভিতৰততো সেৱা কৰি আছোঁ, কীৰ্তন কৰি আছোঁ। তো সেইবাবে আমি ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। তো চাই লওঁ। তো এইফালে এটা পুখুৰী আছে, পুখুৰীটোৰ পাৰলৈকে যাবলৈ চেষ্টা কৰিম নিশ্চয়। তো এইটোৱে হৈছে নাৰিকলী মন্দিৰৰ পুখুৰী, এইটোৱে। দেখুৱালোঁ। এতিয়ালৈ এৰিছোঁ আৰু এই মন্দিৰৰ সমগ্ৰ পৰিৱেশ দেখুৱাই মই মোৰ পৰিয়ালৰ সৈতে আহিলোঁ আৰু ভিডিঅ'টো মূল গেটত গৈ শেষ কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।